এনি প্ৰিমিয়াৰ নিউজৰ পৰা মই শতাব্দী গগৈ নিশাৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ বিশেষ বাতৰিসমূহ হ'ল ডিফুৰ 4 মাইল হাই মৌ স্কুলত কাষত ছত্ৰ বে নামৰ এজন লোকক মৰিয়াই হত্যা। আনহাতে মুক্তৰ ঘটনাত JCCPA গৰিহণা। মুখ্যমন্ত্ৰীৰ পদক্ষেপত অস্বস্ত JCCPA। এতিয়া আহোঁ বিতং বাতৰিলৈ। ডিফুৰ 4 মাইল হাই মৌ স্কুলৰ কাষত ছত্ৰ বে নামৰ এজন লোকক মৰিয়াই হত্যা। 4 অভিযুক্ত কৰায়ত্ব। ডিফুৰ 4 মাইল হাই মৌ স্কুলৰ কাষত বাসিন্দা ছত্ৰ বে নামৰ লোকক 4জন লোক বাবু ইংটি, হেমচিং ইংটি, বিমল বে আৰু চেচং ৰংপিয়ে মৰিয়াই হত্যা কৰে। ছত্ৰ বে কাৰ্বি পৰিষদত পিয়ন হিচাপে কাৰ্যৰত আছিল বুলি জানিব পৰা গৈছে। ছত্ৰ বেৰ বাবু সিং ইংটিৰ পৰিয়ালৰ লগত কিবা সম্পৰ্ক সন্দেহ কৰি তেওঁ মাৰধৰ কৰে। শেষত চেচং ৰংপি এল্টো গাড়ীত উঠাই লৈ বাবু ইংটিৰ ঘৰত লৈ যায় মাৰধৰ কৰে আৰু ৰাতিপুৱা DMCHত আনে। DMCH কৰ্তৃপক্ষই মৃত বুলি জানিব দিয়ে। খবৰ পোৱাৰ লগে লগে আৰক্ষী দল গৈ 4 হত্যাকাৰীক কৰায়ত্ব কৰে। চেমছন ৰংপি হত্যাকাৰী পূৰ্ব KPLTৰ সদস্য বুলি সন্দেহ হয় বুলি জানিব দিয়ে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই। আনহাতে যোৱাকালি সন্ধিয়া চেৰডিহুন ইংটিপি স্বামী বিমল সিং বে আত্মহত্যা কৰা বুলি খবৰ পাই আৰক্ষী দল গৈ মৃতদেহ বিচনাত শুৱাই থোৱাৰ অৱস্থাত আছিল। মৃতকৰ ককায়েকে ৰছীডাল কাটি মৃতদেহটো নমাই থৈছিল। এন্ধাৰ হোৱাৰ বাবে আইনী প্ৰক্ৰিয়া কৰা যোৱা নাছিল। ঠিক তেনেতে যোৱাকালি সন্ধিয়া 5:30 মান বজাত এটা খবৰ আমি পাওঁ যে এই যি বিমল সিং পৰিবাৰ চেৰডিহুন ইংটিপি তেখেতে আত্মহত্যা কৰিছে আৰু লগে লগে আমাৰ টীম যায়, গৈ পেলাই দেখা পায় যে যিটো ঘৰত আছিলে ঘৰত তেখেত মানে হেঙিং হৈ থকা অৱস্থাত পোৱা নাই, বিচনাত খুৱাই থোৱা আছে। তো খবৰ খাতি কৰি গম পোৱা গ'ল যে মৃতকৰ ভায়েকে দেখা পাই পেলাই তেখেতক ৰছী কাটি তললৈ নমাইছিলে। এই লগে লগে আমি সেই প্ৰতিটো আমি মেজিষ্ট্ৰেটক খবৰ দিওঁ ইনভেষ্ট কৰিবৰ কাৰণে, কিন্তু যিহেতুকে আন্ধাৰ হ'ল গতিকে সেইটো প্ৰপাৰলি কৰিব পৰা নহ'ল। আজি ৰাতিপুৱা এতিয়া এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু ইনকুৱেষ্ট হ'ব, তাৰপিছত PM হ'ব, তাৰপিছত আমি তথ্য গম পাম বা আমি গম পাম যে একচুৱেলি কি হৈছিল, তেখেতৰ মৃত্যু হ'ল। আৰু যিকেইজন মানে মাৰিছে তেওঁলোক মানে প্ৰাক্তন উগ্ৰপন্থী সংগঠনৰ সদস্য নেকি, তেনেকুৱা ধৰণৰ এটা ইনফৰ্মেশ্যন পাইছে। চেংচং ৰংপি যিজন আছিলে তেখেত KPLTৰ সদস্য আছিল বুলি আমি জানিব পাৰিছোঁ, কিন্তু আমি এতিয়ালৈকে কনফাৰ্ম কৰিব পৰা নাই। আমি ৰেকৰ্ড চালে গম পাম। আমি এনেই শুনিছোঁহে, তথাপি এইটো কনফাৰ্ম ইনফৰ্মেশ্যন নহয়। থেংক ইউ ছাৰ। হ'ব, এইখিনিয়ে লাগে। আনহাতে অন্য এক বিশেষ বাতৰি হৈছে মুক্তৰ ঘটনাত JCCPA গৰিহণা। মুখ্যমন্ত্ৰীৰ পদক্ষেপত অস্বস্ত JCCPA। ডিফু জিলা প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰি JCCPA পশ্চিম কাৰ্বি আংলং জিলাৰ মকত মঙলবাৰে সংঘটিত ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত বুধবাৰে দিয়া মন্তব্যত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে জইণ্ট একশ্যন কমিটি ফৰ প্ৰটেক্ট অটনমি নামৰ সংগঠনটোৱে। সংবাদমেলত সংগঠনটোৰ নেতা খৰচিং তেৰণ, ৰবীন্দ্ৰ ৰংপি আৰু ছয় সিং ৰংপিয়ে কয় যে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই আৰু আৰক্ষী অধীক্ষকগৰাকীৰ বদলি জিৰিকেন্দ্ৰিক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ফৰেষ্ট বিষয়াগৰাকীৰ নিলম্বন তেওঁলোকৰ মনোবল হ্ৰাস কৰিব বুলি মন্তব্য কৰে আৰু চৰকাৰে লোৱা পদক্ষেপৰ বিৰোধিতা কৰে। নিজৰ মাটিত চোৰাং বন মাফিয়াক আটক কৰিবলৈ গৈ আক্ৰমণৰ সন্মুখীন হোৱা নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ তেওঁলোকে গুলী চালনা কৰিছিল, কিন্তু বিনিময়ত লগতে এই পৰিস্থিতিত দিল্লী এৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং, বিধায়ক ৰূপ সিং টিছৌ আৰু মন্ত্ৰী যোগেন মোহন ঘটনাস্থলীলৈ অহা উচিত আছিল বুলি কয় নেতাকেইগৰাকীয়ে। মঙলবাৰৰ ঘটনা চোৰাং কাঠ সৰবৰাহৰ লগত জড়িত যদিও প্ৰকৃততে ইয়াৰ লগত সীমা সম্প্ৰসাৰণৰ উদ্দেশ্যও আছে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে। অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ সীমান্ত এলেকাৰ উন্নয়নৰ বাবে কোনো কাম নকৰাৰ বাবেই মেঘালয়ে মুকলিমুৱাকৈ পকী পথ নিৰ্মাণ কৰিছে।
অসম চৰকাৰৰ গিভ এণ্ড টেক পলিচিৰ মেঘালয়, নাগালেণ্ড, অৰুণাচল আৰু মিজোৰামে অসমৰ মাটি ল'বলৈ আগবাঢ়ি আহিছে। মুখ্যমন্ত্ৰীৰ দুৰ্বল স্থিতিয়ে সীমান্তত অশান্তি বৃদ্ধি কৰাৰ শংকা ব্যক্ত কৰি নেতাকেইগৰাকীয়ে সীমান্তৰ সকলো বাসিন্দাকে শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ আহ্বান জনায়। মিজোৰামৰ লগত যিটো বৰ্ডাৰ হওক তাত এতিয়ালৈকে কোনো ধৰণৰ এছাৰ্টছন নাই। এইটো আমাৰ মাটি, সেই এছাৰ্টছনটো নাই। আৰু এইটো ঘটনা ঘটি থাকোঁতে ইফালেতো হৈছে সিদিনা দোকানৰ চব হৈছে, কালি নে পৰহি হৈছে। গতিকে অসম চৰকাৰে অসমৰ যিটো ভৌগোলিক যিটো টেৰিটৰিয়েল সীমা, ভৌগোলিক সীমাটো সংৰক্ষিত কৰিবলৈ, ছেকিউৰ কৰিবলৈ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু কৰাটো উচিত আৰু গ্ৰহণ কৰিব লাগে। নহ'লে অকল গুৱাহাটীখনেইতো অসম নহয়, অকল ডিব্ৰুগড়খনেইতো অসম নহয়, অকল কাৰ্বি আংলঙৰ ডিফু হ্ৰদৰ ঠাইটোৱে কাৰ্বি আংলং নহয়। গতিকে আমাৰ যিটো ভৌগোলিক চাৰিসীমা নটিফাইড হয়, কাৰ্বি আংলঙৰ যিটো ভেলিড বাউণ্ডেৰী আছে, নটিফাইড বাউণ্ডেৰী আছে, আৰু মুক্ৰটো হ'ল এই ভেলিড নটিফাইড বাউণ্ডেৰীৰ ৰাইট উইদিন দি ভেলিড নটিফাইড বাউণ্ডেৰীজ অফ কাৰ্বি আংলং। গতিকে যিহেতু কাৰ্বি আংলংখন অসমৰ হয়, গতিকে অসম চৰকাৰে এতিয়াতে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাটো ভাল। সকলো ধৰণৰ যিখিনি নেচেচাৰী ষ্টেপ ল'ব লাগে সেই ষ্টেপটো ইমিডিয়েটলি ল'ব লাগে। বৰ্ডাৰটো আমিতো কৈ আছোঁ, বৰ্ডাৰ তেতিয়াও ডিছপিউট নাছিল, 1951তো কোনো ডিছপিউট নাছিল, 1971তো ডিছপিউট নাছিল, এতিয়াও নাই। তাৰমানে বৰ্ডাৰৰ যিটো ইছ্যু, যিমান মেটাৰ্ছ আছে সেইটো 1951ত অলৰেডি ছেটলড হৈ গ'ল। গতিকে ইয়াতে দেয়াৰ ৱাজ ন' dispute, there is no border dispute between Karbi Anglong, district of Assam and Meghalaya. নাই give and take policy দিয়ে মানে তেওঁলোকক সেইখিনি আহিবলৈ উৎসাহ দিছে নেকি? নাই, তেখেতে যেনেধৰণৰ যিহেতু এইটো কথা চলি আছে, গিভ এণ্ড টেক কথাও চলি আছে, গতিকে এইটো সময়ত এখেতে মানে ষ্ট্ৰং ষ্টেণ্ডটো ল'ব লাগিছে। এইবোৰ কৈছে এইটো উইদিন দ্য ভেৰি মাছ ইনচাইড দ্য কাৰ্বি আংলং, এইটো কথা ক'ব লাগে। আৰু যে টিম্বাৰ স্মাগলিং যে এইটো ঘটনালৈ পেলিত হৈছে, এখেতে কোৱা নাই যে এইবিলাক মানে চোৰাং কাঠৰ হেৰিটোৰ কাৰণে এই গোটেইবিলাক ঘটনাটো হৈছে, এখেতে স্পষ্ট কৰি দিয়া নাই। গতিকে আমি মানে উই আৰ লুজাৰ। যিটো প্ৰেছ মিডিয়াত যিবিলাক ৱাৰ কথাবিলাক হৈ আছে, তেতিয়া আমি লুজাৰ হৈ গৈছে। আমি দুখিত, আমি গিল্টি। এই মাৰাটো ভুল, তেওঁলোকে মানে কাৰেক্ট। এনেধৰণে চিফ মিনিষ্টাৰটো গোটেইবিলাকটো ৰিফ্লেক্ট কৰিছে না, এনেকৈ ৰিফ্লেকশ্যনটো আহিছে। গতিকে আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা এইটো। তেখেতৰ যিটো মন্তব্য, তেখেতে যিটো ৰিমাৰ্কছ প্ৰেছ মিডিয়াৰ আগত যি কথাবিলাক কৈছিলে, তাত আমি সন্তুষ্ট নহয়। উই আৰ নট ছেটিছফাইড a comment made by Chief Minister of Assam. যিটো ফায়াৰিং হৈছে তাত অলপ আৰক্ষীয়ে অলপ সংযম হ'ব লাগিছিল। আৰু কৈছে যে এইটো আনপ্ৰভোক যেন লাগিছে। কেনেকৈ আনপ্ৰভোক হ'ব? এখেতে এই যে আনপ্ৰভোক কথাটো কৈছে, তেখেতে কাক সন্তুষ্ট কৰিবলৈ এই কথা এখেতে কৈছে? মানুহবিলাক যেনে তেনে প্ৰাণটো লৈ পেলাই পলাই আহিবলৈ হৈছে। ফায়াৰিং নোহোৱাহেঁতেন গোটেই পাৰ্টিটো, গোটেই পুলিচ পাৰ্চনেল, গোটেই আমাৰ ফৰেষ্ট অফিচিয়েল, গোটেইবিলাক ষ্টাফ, গোটেই তাতে মৰিলেহেঁতেন। তেনে কেনেকৈ আনপ্ৰভোক হ'ব? কেনেকৈ আনপ্ৰভোক হ'ব এইটো? আৰু এইটো কথা কোৱা নাই, দে আৰ ফুল্লি আৰ্মছ। তেওঁলোকৰ অস্ত্ৰ লৈ পেলাই তেওঁলোকে প্ৰথমে এটেক কৰিছিলে। এটেক কৰাৰ পিছত টু ছেভ দেয়াৰ লাইফ, তেওঁলোকৰ প্ৰাণ ৰক্ষাৰ কাৰণে। আৰু ইয়াৰ আগতে তেওঁলোকৰ ফৰেষ্ট ষ্টাফ এজনক তেওঁলোকে খুবিয়াই মাৰিলে। তাত আপুনি কি কৰিব তেতিয়া? চাই থাকিব নে আপুনি কি কৰিব তেতিয়া? তেওঁলোকে বাধ্যত আণ্ডাৰ কম্পালচনত তেওঁলোকে মাৰিবলৈ হৈছে। এইটো যদি তেওঁলোকে নকৰে, এজন নহয় গোটেই ফৰেষ্ট ষ্টাফে মৰিলে। তেওঁ অসমৰ চিফ মিনিষ্টাৰে এনেধৰণৰ আপুনি যে কৈছিলে দুৰ্বল স্থিতি গ্ৰহণ কৰিছে নেকি?
সঁচাকৈ আমিতো ক'ব বিচাৰিছোঁ এইটো দুৰ্বল আৰু এইটো একেটা কাক সন্তুষ্ট কৰিবলৈ গৈছে আৰু একচুৱেলি চিফ মিনিষ্টাৰ বা চাম হিমন্ত বিশ্বৰ যিটো একশ্যন একেটা যিটো একশ্যন লৈছে কাৰ ওপৰত প্ৰথমতে একশ্যন লৈছে তে একো কোনো একেটা বিচাৰ নকৰে কোনো ইনভেষ্টিগেশ্যন নকৰাকৈ আৰু কি অচিক একেটা ছাছপেণ্ড কৰিলে একে এছ পিক তেখেতে ট্ৰেন্সফাৰ কৰিলে আৰু বিট অফিচাৰক তেখেতে ছাছপেণ্ড কৰি দিলে তাৰমানে এইটো ৰিপাৰ্কিশ্যনটো কি হ'ব ইন নিয়াৰ ফিউচাৰ তেওঁলোকে আমাৰ মাটিত আহি কাঠ চুৰ কৰি ৰক্ষা কৰিবলৈ গৈছে তাত তেওঁলোকে প্ৰাণ আহুতি দিব লগা হৈছে তেতিয়াহ'লে এইটো চিফ মিনিষ্টাৰৰ যিটো একশ্যনৰ পৰা আমাৰ যি পুলিচ বিভাগ আমাৰ all round development of the areas bordering Meghalaya. ইয়াতে আমি এড কৰিব বিচাৰিছোঁ এইটো হ'ল কাৰ্বি আংলঙৰ 20 বৈঠালাংছৰ যিজন আমাৰ MLA মহোদয় তেখেতসকল বাহিৰত আছে most probably they are in Delhi. তেখেতসকলে সকলোবোৰ চৰকাৰী কাৰ্যসূচী এৰি থৈ ইয়ালৈ অহাটো বহুত প্ৰয়োজন আৰু স্পট ভিজিট কৰাটো বহুত প্ৰয়োজন CM নিজেই স্পটলৈ যোৱাটো বহুত প্ৰয়োজন তো যিসকল তাত আছে এৰিয়াটোত মুক্ৰত পাৰ্টিকুলাৰলি এই মুহূৰ্তত গতিকে তাৰ বোথ কাৰ্বি আৰু খাচী কমিউনিটিৰ ওপৰত চৰকাৰৰ আৰু ল এণ্ড অৰ্ডাৰ অথৰিটিৰ ওপৰত আস্থা ৰখোৱাৰ কাৰণে তালৈ ভিজিট কৰাটো বহুত প্ৰয়োজন তেখেতসকলে আমি আপিল কৰিছোঁ দে শুড কাট শ্বৰ্ট দেয়াৰ অফিচিয়েল প্ৰগ্ৰেমছ ইন নিউ দিল্লী এণ্ড ৰাছ টু কাৰ্বি আংলং এণ্ড গো টু দি স্পট টু ফৰ দি মৰেল বুষ্টিংছ অফ দি ৰেচিডেণ্টছ অফ মুক্ৰো both Karbi or Khasi or Jaintia. চিফ মিনিষ্টাৰৰ কথাটো কওঁ নাজানো কিন্তু কেবিনেট আহিছে কিন্তু আমাৰ আহোমৰো যিহেতু মুক্ৰো কাৰ্বি আংলং এইটো পাৰ্টছ অফ আছাম গতিকে এই সকলো অসম চৰকাৰৰো অসম কেবিনেটৰো ৰেছপনচিবিলিটি আছে টু গ' টু দি স্পট ভিজিট দ্য স্পট আৰু আমাৰ কাৰ্বি আংলঙৰ যিজন গাৰ্জিয়ান মিনিষ্টাৰ বুলি এতিয়া নতুনকৈ হেৰি কৰিছে ত' ইটছ আনকনষ্টিটিউচনেল বাট কিন্তু যোগেন মোহনৰ চেহেৰা এতিয়ালৈকে আমি দেখা নাই তেখেত ক'ৰবাত ব্যস্ত হৈ আছে ব্যস্ত হৈ থাকিলেও সকলোবোৰ চৰকাৰী কাৰ্যসূচী এৰি থৈ আহি ইয়ালৈ অহাটো বহুত প্ৰয়োজন আৰু এইটো আমি অনুভৱ কৰিছোঁ আৰু আপিলো কৰিছোঁ CM MLA কনচাৰ্ণ আৰু আমাৰ মিনিষ্টাৰ গাৰ্জিয়ান মিনিষ্টাৰ সকলো তেখেতসকল আহি পেলাই তালৈ যোৱাটো বহুত দৰকাৰ আৰু ফাৰ্ডাৰ যাতে চিটুৱেশ্যনটো যাতে ডিটৰিয়েট নহয় তাৰ কাৰণে সকলোবিলাক কাৰ্যব্যৱস্থা গ্ৰহণ কৰাটো বহুত আৰ্জেণ্ট হৈ পৰিছে এতিয়া আমাৰ ফালত হেৰি কিবা এটা ফেষ্টিভেলো আছে সেইটো হেৰি কৰি দিছে সেইটো জাপি নিদিয়া কথাটো নহয় সঁচা কথা সেইকাৰণেতো আমি ডিমাণ্ড কৰিছোঁ এইটো প্ৰপাৰ ইনভেষ্টিগেশ্যন হ'ব লাগে বাই not by state government of Assam or Meghalaya. It should be investigated by